বাক্সা জিলাৰ বৰমা আৰক্ষীৰ বৃহৎ সফলতা এক গোপন সূত্ৰৰ পংখেদি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুটাকৈ স্থানত বৰমা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিতুমণি গোস্বামীৰ নেতৃত্বত চলিছিল এই অভিযান। অভিযানত এখন নম্বৰবিহীন বাইকসহ আৰু দুখনকৈ বাইকৰ লগতে এডাল কেকো সাপ জব্দ কৰিবলৈ সক্ষম হয়। বাইক দুখনৰ নম্বৰ ক্ৰমে AS28D3987 আৰু AS15S0856। কেকো সাপ সৰবৰাহৰ মূল মাষ্টাৰ মাইণ্ড জয়ন্ত ৰয়ক আটক কৰিবলৈ সক্ষম হৈছে বৰমা আৰক্ষীয়ে। যুৱক কেইজন ক্ৰমে হিতেশ্বৰ ৰয়, নাৰায়ণ ৰয় আৰু হিমাংশু ৰয়কো আটক কৰিছে বুলি জানিব পৰা গৈছে আৰু আটাইকেইজন যুৱকৰ ঘৰ বজালিৰ পাঠশালাৰ বুলি জানিব পৰা গৈছে। পাইছিলোঁ যে গুৱাহাটীৰ ফালৰ পৰা কেকো সাপৰ এটা ব্যৱসায় চক্ৰই আহি আমাৰ বৰমা এৰিয়াত তেওঁলোকে এইটো লেনদেনৰ এটা মানে ঠিক ঠাক এটা হোৱা বুলি আমি খবৰ এটা পাইছিলোঁ। সেইমতে আমি নাকা লগালোঁ বৰমা বজাৰৰ ওচৰত। নাকা লগাই আমি এখন বাইক ৰাখি চেক কৰোঁতে আমি এডাল কেকো সাপ আমি তাতে জনৰ হাতত পাইছোঁ আৰু সেইমতে আমি তেওঁলোকক ইণ্টাৰগেশ্যন কৰি পেলাই আমি পাছত আৰু দুজনক আমি কৰায়ত্ব কৰিছোঁ। গুৱাহাটীৰ পৰা আনি আছিলে, গুৱাহাটী খানাপাৰাৰ পৰা অনা বুলি কৈছে তেওঁলোকে ইণ্টাৰগেশ্যনত। তেওঁলোকে আমি 4জনক ধৰিছোঁ। এজন হৈছে নাৰায়ণ ৰয়, এজন হিতেশ্বৰ ৰয়, এজন হিমাংশু ৰয় আৰু জয়ন্ত ৰয়। আটাইকেইজনৰ ঘৰ তেওঁলোকৰ পাটাচাকুচি থানাৰ আণ্ডাৰত। এই ক্ষেত্ৰতে তেওঁলোকে কোৱা মতে এইটো 10 লাখ টকাত তেওঁলোকে এইটো মানে যোগাযোগ কৰিছিল আৰু তেওঁলোকে এইটো হেণ্ড অভাৰ কৰিলে 10 লাখ টকা পালেহেঁতেন। হয়, আজি প্ৰায় 10-15 দিনমান আগতে এনেকৈ আমি খবৰ পাইছিলোঁ। সেইমতে আমি সেই খবৰৰ ভিত্তিতে আমি গৈ পেলাই আমাৰ বৰমা মিছন স্কুলৰ ওচৰতে এখন ৰেষ্টুৰেণ্টত আমি তেওঁলোকে হাতী দাঁতৰ যিটো ব্যৱসায় তেওঁলোকে লেনদেন কৰি আছিলে, এটা পাৰ্টিক হেণ্ড অভাৰ কৰিব, সেই সময়তে আমি তেওঁলোকক গৈ ধৰিলোঁ। 3জনক ধৰিছিলোঁ, ধৰি হাতী দাঁতটো আমি ৰিকভাৰ কৰিছিলোঁ। কেকো সাপৰ লগত জড়িত কোন কোন ব্যক্তি আছে, কি নাম তেওঁলোকৰ? মেইন তেওঁ হৈছে জয়ন্ত ৰয়জনে তেওঁ আনিব দিয়া বুলি কৈছিলে আৰু জয়ন্ত ৰয় তেখেতকো আমি কৰায়ত্ব কৰিছোঁ। বৰ্তমান তেওঁক সোধ কৰি আছোঁ আৰু এইটো আমি আমাৰ ছিনিয়ৰ অফিচাৰে বস্তুটো ছুপাৰভাইজ কৰি আছে। হিতেশ্বৰ ৰয়, এজন হিমাংশু ৰয় আৰু এজন নাৰায়ণ ৰয়। আটাইকেইজনে লগ কৰিছে, বৰ্তমান গ্ৰেপ্তাৰ হৈছে। হয়, গ্ৰেপ্তাৰ মানে বৰ্তমান আমি তেওঁলোকক থানাতে ৰাখি তেওঁলোকক ইণ্টাৰগেশ্যন কৰি আছোঁ আৰু এইটো ফৰেষ্টৰ অফিচাৰ আহিছে, তেওঁলোকক সোধ কৰিছে। ফৰেষ্টে এইটো হয়, আজি এতিয়া আমাৰ ছিনিয়ৰ অফিচাৰে এইটো জনাইছে আৰু সেইমতে তেখেতসকল আহিছে, আমাৰ থানালৈ আহিছে। এতিয়া আমি ফৰেষ্টক আমি তেওঁলোকক এইটো কথা